বন্ধুসকল নমস্কাৰ প্ৰথমতে পৰিৱেশটো চাই লওক কি ধুনীয়া এবাৰ কিন্তু আমি আজি এনেকুৱা এটা ঠাইলৈ গৈ আছো যিটো ইয়াতকৈ ধুনীয়া পৰিৱেশ সেইটো ঠাই হ'ল কৰামৰলৈ আমি গৈ আছো পৰিৱেশটো কেনেকুৱা ভালকৈ আমি নাজানো কাৰণ মই গৈ পোৱা নাই বাৰু কিন্তু ভাল বুলি লোকৰ মুখৰ পৰা শুনিছো মানে গতিকে গৈ চাও কেনেকুৱা আপোনালোকো চাই থাকক ভিডিঅ'টো আপোনালোকৰো যোৱা যেন লাগিব গতিকে চলো ওকে গাইজ আমি বাইক লৈ অহা নাই চাইকেল চলাই আহিছোঁ মানে চাইকেল চলাই বহুত ভাগৰ লাগি গ'ল আৰু মোৰ বন্ধুজনটো পিছতে থাকি আহিলে আৰু যাবলৈ বহুত বাকী আছে বাপৰে দেহা খাৰাপ হৈ গৈছে গাইজ কৰামৰ পাবলৈ আৰু বেছি টাইম নাই মানে এইখিনি কৰামৰে পৰি চাগে ভালকৈ নাজানো কিন্তু মেইন আমি যলৈ যাব খুজিছোঁ মানে সেইটো ঠাই পাবলৈ আৰু বেছি টাইম নাই গতিকে চাই থাকক ভাল লাগিব এই কেনে ফিলিং একদম এনেকুৱা দুৰ্বল লাগি গৈছে মোৰো দুৰ্বল লাগি গৈছে তথাপিও মানে পৰিৱেশবিলাক দেখি অকণমান ভাল লাগিছে যুঁজ আহি গৈছে আৰু দেখো পাহাৰ পাই গ'লো আমি কেচ কৰিব পৰা নাই কেমেৰা দিছ প্লেচ নামি সামলাই গৈ আইছে হেনা এয়া চাওক গাইজ অসমত কিমান ধুনীয়া ধুনীয়া ঠাই আছে আৰু যিটো ঠাইত লৈ আমি মানে গৈ আছোঁ সেইটোতো আৰু ধুনীয়া জাষ্ট আপোনালোকে চাই থাকিব কাটি নিদিব ধৈৰ্য ধৰক মানে টাউনীয়া এৰিয়াত গৈ যেনেকুৱা ভাল লাগে তাতকৈ বহুত বেছি ভাল লাগে এনেকুৱা ৰিমট এৰিয়াত আহি মানে এৰিয়াটো ৰিমট এৰিয়া বুলি ক'ব লাগিব দাদা কৰামৰ কিমান দূৰ আছে হেনো নকৈবে কৰামৰ টি ষ্টেট সানি গল্ডেনক দেখিলে বোলে বন্ধুসকল বিউটি অফ নেচাৰ প্ৰায় পায়ে গ'লো नजरिया लागे नहीं कहीं ओ नजरिया लागे नहीं कहीं গাইজ সেইফালে ইমানেই ওখ যে চাইকেল চলাবলৈ আৰু শক্তিয়ে নাই পুৰা ঠেলি ঠেলি আহিব লগা হ'লে উপায় নাই আৰু চাইকেলেৰে পালোহি ইমান গ্ৰীনাৰী প্লেচ এখনলৈ ভাইয়া এলভিল কিধৰ হে এলভিল কিধৰ হে उस तरफ अभी जाने देगा क्या ओके थोड़ा रास्ता गलत हो गया एलविल तो उधर जाना है हम लोग तो इतने पीछे जा रहा है देखो ना क्या बोले करना पड़ेगा ताकि तो भाभी आसू केनेकुआ ठाई फिर नामिब आको नामिब लगা হল এয়াৰফিল্ডটো এইফালে হয় বাৰু এইখিনি হ'ল কৰামৰ কিন্তু এইফালে আগৰফালে মানে এয়াৰফিল্ড আছে কিন্তু এই তাতে চাপাত ছিঙি থকা তিৰোতা কেইজনী মানে সুধিলোঁ সিহঁতে কৈছে হাতী আছে কি কৰোঁ এতিয়া ভাবি পোৱা নাই অকণমান ভয় লাগিছে বাৰু গণেশ বাবা বচাবা আমাক এডভেঞ্চাৰ কৰেংগে
আহিছে কেইটামান দেখিছোঁ বাৰু মানুহ চাব লগা কি এয়াই নেকি চাব লগা গাইজ এইখনেই এয়াৰফিল্ড হয় আমি আহি পালোঁ বাৰু এয়াৰফিল্ড চাইকেল সেইফালে থৈ দিছোঁ সেইফালে পাহাৰ এখন আছে তালৈ গৈ চাওঁ কলৈ যাব পাৰোঁ গাইজ আমি আহি পালোঁ কৰামৰ বাগান মানে এইখন কি বুলি কয় এয়াৰফিল্ড বুলি কয় মানে কিয় এয়াৰফিল্ড আমি নাজানো বাৰু মানে একো হিষ্টৰী চাই অহা নাই মানে হিষ্টৰী হওক বা ডিটেইলছ চাই অহা নাই এয়াই হৈছে কৰামৰ বাগান মানে এয়াৰফিল্ড আপোনালোকক বাৰু ভালকৈ দেখুৱাই দি আছোঁ মানে কিবা কৰি এই চিনেমেটিক শ্বট হিচাপে চাই লওক Take it easy again, my friend. Do you remember your childhood spent? Look into the mirror because it feel like guide you home. This is not the journey's end. Hold the time on in your head. Look out to your hero because it feel like guide you home. তামোৰৰ পৰা এই তামোৰলৈ এতিয়া গৈ আছোঁ মানে সেইফালে কি আছে নাজানো বাৰু কিবা এটা আছে আৰু কি আছে নাজানো চাই আহোগৈ আমি আহি আছোঁ বৰ্তমান এইটো নদী দেখোন নদী গাইজ এইটো নদী চাই লওক আমি পাহাৰৰ ওপৰত আছোঁ মানে তলত নামিবতো নোৱাৰি ন বতাহ লাগি আছে যে সেইকাৰণে এয়াৰফিল্ড নাম নেকি সেইকাৰণে এয়াৰফিল্ড নাম এতিয়াহে গম পালোঁ মানে গাইজ এতিয়া যাবলৈ সময় হৈ গ'ল মানে ভাল লাগিলে বাৰু আহি বেয়া লগা নাই বেয়া নালাগিল এতিয়া পাৰ্কিং এৰিয়াত আহি গ'লোঁ আমাৰতো বাৰু চাইকেলহে গাড়ী অনা নাই বাৰু আজি চাইকেল লৈ আহিছোঁ দে আৰু আহি গ'লোঁ বহুত দূৰ আজি পূৰা মানে টোটেল 95 কিলোমিটাৰ মান হ'বই চাইকেল চলোৱা আমি পাগল মানে অকণমান দে আৰু একো নাই স্বাস্থ্যৰ কাৰণে হানিকাৰক স্বাস্থ্যৰ কাৰণে ভাল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু যদি নতুন সাবস্ক্ৰাইব কেনেকৈ কৰে যদি আপুনি নাজানে তেতিয়াহ'লে মই শিকাই দিছোঁ এইটো আঙুলিৰে এনেকৈ ৰঙা বুটনটো টিপি দিয়া আঙুলি বেকা হৈ যাব লাগিব পাপন দাৰ নিচিনা ৰড ট্ৰেভেলৰ ব্লগ বনাওঁ নেকি